Hey everyone, good evening and welcome back to my channel. আপোনালোক সকলোকে মোৰ চেনেলত আকৌ এবাৰ স্বাগতম জনাইছোঁ। তো গুড ইভিনিং কোৱাৰ কাৰণটো হ'ল আজি মই সন্ধিয়াৰ পৰা ব্লগ ষ্টাৰ্ট কৰিছোঁ কাৰণ মই বহুত দিন ব্লগছ দিয়া হোৱা নাছিলে। মানে অকণমান ব্যস্ত আছিলোঁ, সময় পোৱা নাছিলোঁ কাৰণে ব্লগছ দিয়া নাছিলোঁ। কিবা কিবি চেলেঞ্জৰ ভিডিঅ' দিছিলোঁ। দুটা চেলেঞ্জৰ ভিডিঅ' মোৰ এতিয়াও এডিটিঙতে ৰখি আছে, মানে মই সময় পোৱা নাই এডিটিং কৰিব। দুটা চেলেঞ্জৰ ভিডিঅ' দিব আছে, দিম চাব। কিন্তু মই ভাবিলোঁ ব্লগছটো বনাই দিওঁ কাৰণ আজি হ'ল 2 জুলাই আৰু অহাকালি হ'ল 3 জুলাই, মানে মোৰ বাৰ্থডে। আৰু মোৰ বাৰ্থডেটো ব্লগছ এটা বনাব লাগিবই। তো ভাবিছোঁ যে মই যিহেতু কালিৰ ব্লগছটো বনাম, তো সেইকাৰণে আজি সন্ধিয়াৰ পৰাই মই ষ্টাৰ্ট কৰি দিলোঁ। এনেই দিলোঁ আৰু আজি সন্ধিয়াৰ পৰা ষ্টাৰ্ট কৰি, বেলেগ একো কাৰণ নাই। আজি সন্ধিয়াৰ পৰাই ষ্টাৰ্ট কৰি দিলোঁ আৰু মোৰ কালি বাৰ্থডে বুলি বেলেগ একো স্পেচিয়েল নাই, কাৰণ মই আছোঁ বৰ্তমান গুৱাহাটী। মই আছোঁ ৰিজুৰ ৰুমত, কাৰণ মোৰ ট্ৰেইনিং এটা চলি আছে ইয়াতে। সেইকাৰণে মই ইয়াতে গুৱাহাটীত থাকিব লগা হ'ল। নহ'লে ভাবি আছিলোঁ কি বহুত মানে আৰু পাৰ্টিছ আমি মানে একদম ঘৰতে আমাৰ মানে লগৰকেইটাৰ লগত বহি আছে, একদম খানা চানা খাই দিম ভাবিছিলোঁ, কিন্তু চব ফ্লপ হ'ল, একো নহ'ল। বাৰু সিহঁতক পিছত পাৰ্টিটো দিম, পিছত দিম তোমালোকক পাৰ্টি। তো ভাবিলোঁ হ'লেও মানে ইয়াতে কি কৰোঁ, বাৰ্থডেৰ দিনাখন কি নকৰোঁ মই আপোনালোকক অকণমান দেখাবৰ কাৰণে চেষ্টা কৰিম। সেইকাৰণে ভাবিছোঁ ব্লগছটো মই আজিৰ পৰাই ষ্টাৰ্ট কৰি দিওঁ। তো আজি এতিয়া বৰ্তমান ময়ো আহি পালোঁ, ৰিজুও আহি পালোঁ, ফ্ৰেছ চেছ হ'লোঁ। এতিয়া কিবা অকণমান খাই লওঁ। তো আমাৰ মেগী ৰেডি হৈ গ'ল। এই চাওক কাঁহীত পূৰা খাইছে, এক কাঁহী। আৰু আমাৰ মানে ইমান খাওঁ খাওঁ লাগি থাকে কিবা কিবি, সেইকাৰণে আমি মানে এইবিলাক বস্তু মই ধুনীয়াকৈ যোগাৰ কৰি থৈ দিওঁ ওচৰতে। হেল্ল' বন্ধু বান্ধৱীসকল, আমাৰ তাৰমানে এতিয়া বাজিছে, আমাৰ নহয় চবেই সকলোৰে এতিয়া তাৰমানে বাজিছে 8টা। আৰু মানে আজি আমি অকণমান চিকেন আনিছিলোঁ, তাৰ লগত মানে আমাৰ ৰুটি খাব বহুত ইচ্ছা গ'ল, কিন্তু ৰুটি বনোৱা আমাৰ গোটেই সঁজুলিবোৰ আমাৰ লগত নাই। ৰুটি বনোৱা গোটেই সঁজুলিবোৰ আমাৰ লগত নাই। তাৰ কাৰণে আমি দিছোঁ অৰ্ডাৰ ৰুটি। আপোনালোকে দেখা পালে, আহি পালে আমাৰ পাৰ্চেলটো। আৰু ৰিজুই বনাইছে চিকেন। তো ব'লক মই আপোনালোকক দেখাই আছোঁ ৰিজুই বনোৱা চিকেনখিনি। এয়া আমাৰ ৰিজু মইনাই চিকেন বনাই আছে চেকেণ্ড। এয়া আমাৰ ৰেডি হৈ গ'ল খাদ্য, ৰুটি ৰেডি হৈ গ'ল খাদ্য ৰুটি, আৰু এয়া চিকেন ললিপপ। Hello? Hello, Anu. Oh. Anu mas Billy. Ki? Happy birthday to you. Thank you. Welcome. Happy birthday! Oh, I love you. I love you too. Oh, Happy birthday. thank you. Oh, hello, Mama. Hello. Oh, thank you. Thank you. Huh? Hi everyone, good morning. তো আজি হ'ল 3 জুলাই আৰু আজি হ'ল মোৰ বাৰ্থডে, কিন্তু বৰ্তমান মই একেবাৰে গা চা ধুই ধুনীয়াকৈ ৰেডি হৈ ওলাই আহিছোঁ। মোৰ আছে ট্ৰেইনিং, গৈ আছোঁ ট্ৰেইনিঙত। তাৰপাছত চাওঁ কি হয় বাৰু। আৰু যিসকলে মোক উইচ কৰিছে, থেংক ইউ ছ' মাছ। মানে মই ৰাতিপুৱা উঠিয়ে মোবাইলটো একদম ধাম ধুম ৰিপ্লাই দিয়াত লাগি গৈছোঁ। তাৰ কাৰণে উইচ কৰাৰ কাৰণে থেংক ইউ। আৰু মোৰ আজি যে বাৰ্থডে, সেইকাৰণে মই পিন্ধিছোঁ বেবী পিংক কালাৰৰ, মোৰ ফেভৰেট কালাৰ। মই আপোনালোকক এটা ইণ্টাৰেষ্টিং কথা কওঁ ৰ'ব। মানে মই অফিচ আহি পালোঁ জাষ্ট, মই ৰেপিডত আহিছোঁ। তাৰপিছত ৰেপিডত অহাৰ পিছত ৰেপিডৰ মানুহজনে তাৰমানে গাড়ীত উঠাৰ পিছৰ পৰা তাৰমানে কিবা কিবি কৈ আহি আছে, মই শুনি আছোঁ। তাৰপিছত মোক কৈছে আপুনি কি ইয়াতে পঢ়ি আছে নে জব কৰি আছে? মই কৈছোঁ জব কৰি আছোঁ।
অঁ আপোনাৰ ঘৰ হেৰিত নেকি হাজো নেকি মই কৈছোঁ নাই নহয় আহি আছে তাৰপাছত কৈছে আজি বহুত ৰ'দ কিবা কিবি কৈ আহি আছে মানুহজনে মই এনেই এনেকৈ আহি আছোঁ তাৰপিছত কয় মোৰ পাৰ্লাৰ আছে তাৰমানে মই পাৰ্লাৰতে সেই জব কৰোঁ মাছাজ চাছাজ কৰোঁ আৰু মানে মাজে মাজে কেতিয়াবা মানে ৰেপিডো চলাই দিওঁ মই শুনি আছোঁ কিয় কি ক'বা আহে মোক আৰু মই শুনি আছোঁ চুপ চাপ তাৰপিছত নামি পেলাই মোক কৈছে আপুনি সদায় আহে নেকি ইয়াতে মই কৈছোঁ মই সদায় আহোঁ মোৰ নাম্বাৰটো লৈ লওক আপুনি মোক কল কৰিব মই সদায় আপোনাক ড্ৰপ কৰি দিম সেই কৈ মোক মানুহটো মই কৈছোঁ কিয় দৰকাৰ নাই মোৰ ৰেপিডো বুক কৰিব নোৱাৰিম নেকি সেনেকৈ কৈ মই ঘপকৈ গুচি পইচাটো দি তাৰ ফালে নাচলোঁ একবাৰো মানে কি কিছুমান মানুহ মানে আপোনালোকে পাইছে নাই এইটো চিটুৱেশ্যন যদি পাইছে মোক জনাবচোন মোৰ ফাৰ্ষ্ট টাইম এনেকুৱা হৈছে ৰেপিডত এনেইতো মই চব ৰেপিডত তাৰমানে পহুচকৈ উৰি যোৱা মানুহে পাওঁ চবেই মোক উৰিয়াই লৈ আহে আৰু আমাৰ ৰিজুমাই তাই যদি ৰেপিডো বুক কৰে তাই চব একদম বয়সস্থ মানুহ মানে লাহে লাহে আহি থকা মানুহে পায় মই চব উৰি যোৱা মানুহে পাওঁ কিন্তু আজি ফাৰ্ষ্ট টাইম এইটো পাইছোঁ তাতে আৰু এই মানুহটোৰ নাম্বাৰ প্লেটটো মোৰ ৰেপিডৰ হেৰিৰ লগত মিলা নাই সি কিন্তু মানে কৈছে আৰু যে এইটো নাম্বাৰটো মোৰে হয় গাড়ীখন ছাৰ্ভিচত দিছিলোঁ মানে সেইবিলাক কৈছে আৰু মই বোলো আজি বাৰ্থডেৰ দিনাখন এই ৰাতিপুৱাই কি পাল্লাত কৰিছোঁ যিখিনি হওক চাই থাকক সকলে মই অফিচ আহি পালোঁ আৰু আগত কি হ'ল চাই থাকক আমাৰ জিকি বুঢ়ী অৱস্থা নাই একদম আহি আছোঁ বৰ্তমান ৰুম হেল্ল' গুড ইভিনিং আমি আহি পালোঁ আহি পাই ফ্ৰেছ হ'লোঁ আৰু ইয়াতে পূৰা বৰষুণ দি আছে আৰু মই যে দেখাইছিলোঁ বাজনী যে অলপ আগতে সেইটো বাজনীয়ে মানে সেইটো মানে মোৰ অফিচৰে বা হয় তাৰে বাজনীয়ে মোক এইটো চেলিব্ৰেশ্যনটো দিছে থেংক ইউ বা যদি মোৰ ভিডিঅ'টো চাই আছা আৰু বৰ্তমানতো বৰষুণে দি আছে দোকানো বন্ধ হ'ল এতিয়া হ'লেও চাওঁ কি কৰোঁ ৰাতিলৈকে মাংস আনিম বুলি ভাবিছিলোঁ নাপালোঁ আমি আমাৰ আহোঁতে দেৰি হৈ গ'ল আজি তো মাংস চাংস নাপালোঁ হ'লেও চাওঁ কি হয় ৰাতিলৈকে বাৰ্থডে পাৰ্টি দিব এয়া আনিব গৈ আছে আমাৰ আজি ডিনাৰ বাৰ্থডে পাৰ্টি ডিনাৰ কোৱা যা মই অনুভৱ কৰা তো আমাৰ আজিৰ বাৰ্থডে পাৰ্টি এয়া বিৰিয়ানী আমাৰ দুটাৰে ফেভৰেট তাৰমানে অল টাইম ফেভৰেট বিৰিয়ানী so much. তো এইটোৱে আছিল মোৰ বাৰ্থডে স্পেচিয়েল ব্লগছ যোনটোত তাৰমানে যি নহওক এনেকৈ মোৰ বাৰ্থডেটো মই স্পেণ্ড কৰিলোঁ আপোনালোকক দেখালোঁ আৰু ভিডিঅ'টো কি বঢ়াবলৈ কি আছে এতিয়া শুম আৰু এই কিন্তু কালিৰ এটা বেলেগ ব্লগছ আহিব হা কালি যিহেতু ছানডে ক'ৰবাত যাব পাৰোঁ তো সেইটোৰ ব্লগছ আহিব পাৰে তো আজি এইখিনি আছিলে এইখিনি আৰু এটা লাইক কৰি দিব মোৰ বাৰ্থডে বুলি তো বাই